ইয়া পানীৰ মাজত ৰুহি আৰু মই এয়া ভিতৰৰ পৰিৱেশ এবাৰ দেখাই দিছোঁ খুব ধুনীয়া তো এতিয়া বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ তো ভাল লাগিলে ছাবস্ক্ৰাইব আৰু লাইক কৰিব বলক আৰম্ভ কৰোঁ বজাৰো আছে একেলগে ঠাইখিনি ভিজিট কৰি আহিম কেনেকুৱা ঠাই লগৰবিলাক গৈছে ফটো দেখিছোঁ নতুনকৈ দিছে আৰু অলপ খেল ধেমালি কৰিব পাৰি ৰিজৰ্ট টাইপৰ আৰু অলপ গৈ চাওঁ কেনেকুৱা লাগে আৰু ই মাজত আছে গৈ থাকোঁ বাৰু ভিডিঅ'টো চাই থাকিব ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব প্লিজ সাইনবোর্ড এখন এইপিনে হাৱেৰ পৰা এইটো বাইলেন এনেকৈ গৈছে এতিয়া আমি আগলৈ গৈ থাকোঁ ইফালৰ পৰা আহিলোঁ গাঁৱলীয়া পৰিৱেশ এইখিনি গাড়ী কাৰ পাৰ্কিং এইটো গেট কাৰ বাইকখন ইয়াতে ৰাখিলোঁ মোনা এখন আছে বজাৰ কৰিব লাগিব মোনাখন লৈ লওঁ ইয়াৰে ফেচিলিটি এইখিনি কি এইটো বনাই আছে হ'ব আৰু ঠিক আছে ভিতৰত এণ্ট্ৰি কৰোঁ ৰুহি গৈ আছে খুব ঠাণ্ডা পৰিৱেশ ধুনীয়া আৰু হাঁহিব ধৰিছে আচ্ছা মই বেকত অহাৰ কাৰণে তাই বেকত আহিছে এইফালে আহা 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 এই দুটামান চেলফি পইণ্ট আছে ফটোকেইটা দেখাই দিছোঁ চাব পাৰোঁ ভিতৰত কি আছে ফাৰ্ষ্ট টাইম আহিছোঁ এইপিনে এইটো এটা পইণ্ট ভিউ পইণ্ট এইফালে কিবা বনাব চাগে পিছত এইবিলাক খালী ঠাই আগলৈ যাই গছ লগাইছে দেই কি আন্ধাৰ হৈ আছে এতিয়া গৰমৰ কোনো মানে ফিলিংছেই নাই পানীৰ মাছ কি ধুনীয়া এইবিলাক পকা নতুনকৈ বনাইছে এই মাইনাক চাবা দেই মই ভিডিঅ'টো বনাই লওঁ এইটো মাজত এইফালে এটা ৰাস্তা গৈছে আৰু এইটো এটা চাইনবোৰ্ড নগৰে জোতা চেণ্ডেল খুলি থব দিছে এইখিনি এইটো হালালি এয়াই হালালি প্লেগ্ৰাউণ্ড বাচ্চাবিলাকৰ ৰুহি গৈ কিনে একদম বাপৰে বাপ ৰুহি খেলাত ব্যস্ত পুৰা মাকে হেল্প কৰিছে ৰ'দটো পৰিছে এইখিনি ঠাইত কিন্তু উপায় নাই তাই মানে দৌৰি আহিছে এইটো খুব ভাল পায় কেমেৰাটো ঘূৰাই দিছোঁ হালালি আজি হালালিত উপস্থিত হ'লোঁ আজি এইটোৱে হালালি আৰু বলক এতিয়া ঠাইখিনি অলপ এনজয় কৰোঁ 15 বছৰৰ তলত এলাও আছে 15 বছৰৰ ওপৰত এলাও নাই
ভাল লাগিছে দে আহি কিনে বাচ্চা হাপি আৰু কি আৰু বাচ্চাটো আনিছে হাঁহি আছে আমি সেইখিনিৰ পৰা আহিলোঁ এনজয় মানে খেলি খেলি ইয়াতে আছে বুটিং ফেচিলিটি পাৰ পাৰ্চন 100 তো বুটিং নকৰোঁ ৰিক্সৰ কথা আছে বাচ্চাৰ লগত এইবিলাক বুটিং কৰি আছোঁ তো আগৰ পিনে যাম এইটো হৈছে চুইমিং এইটো টিকেট কাউণ্টাৰ এণ্ট্ৰি ফিজ 200-400 টকা দুজনৰ কাপোৰ চেঞ্জ কৰি ওলাইছোঁ আৰু পানীত নামিব আমাৰ দুটা টিকট কৰিলোঁ আৰু মাকে কাপোৰো অনা নাই মই কিন্তু হাফ পেণ্ট এটা লৈ আহিছিলোঁ গতিকে আমাৰ টেনশ্যন নাই ল'ৰা মানুহ মহিলা মানুহ অলপ দিগদাৰ হয় তথাপিতো বহুত মানুহ নামিছে কিছুমানে গা ধুব আহিছে জানে ইয়াতে মানে এইখিনি সুবিধা আছে আমি প্ৰথম আহিছোঁতো তো চুইমিং পুলৰ পৰা উঠি আকৌ ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিম এতিয়া অকণমান বনালোঁ আৰু এতিয়া বাই বাই গৈ চাৱাৰ ল'লোঁ তাত চাৱাৰ ভাল সুবিধা আছে ড্ৰেছে চেঞ্জ কৰিলোঁ এতিয়া বহিছোঁ এই ৰুহি তোমাকে দেখি গৈছে তাই কান্দিছে উঠিব ইচ্ছা নাই আৰু পানীৰ পৰা বাপৰে কি জোৰ কৰি উঠাই আনিছোঁ মা চা এবাৰ এফালে মনটো একেবাৰে মৰা মন আছে তাত যাবৰ কাৰণে আৰু যাবৰ মন আছে বোলে যাওঁ বোলে আমি বজাৰ অলপ কৰিব লাগিব এতিয়া গৈ থাকোঁ ইয়াতে ভিডিঅ' ইয়াৰে সামৰিছোঁ আৰু অলপ শ্বপিং কৰিম চাউল তাউল ল'ব লাগিব লৈ আৰু একদম ৰুমত যাম তো প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব আজিলৈ এৰিছোঁ বাই বাই আজি দুবাৰে ক'লোঁ আৰম্ভণিতে ক'লোঁ শেষতো ক'লোঁ মই মানে ক'ব পাহৰিছোঁ আজি 4 বছৰ মানে হ'ল এই চেনেল খুলিব কিন্তু প্ৰায় সময় পালে কেতিয়াবা দিওঁ আৰু সদায় দিয়া নাযায় তো আজিলৈ এৰিছোঁ বাই বাই